দুপৰীয়াৰ ভাত সাজ ধুনীয়াকৈ খাবলৈ হ'লে মাছ ভাজি আৰু এখন মাছৰ জোল আৰু এই মাছৰ জোলখন মই বগা তিল আৰু বিলাহীৰে বনাইছোঁ গতিকে মাছৰ জোলখননো মই কেনেকৈ বনাইছোঁ সেইটোহে আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ এয়া তেলতে দি দিছোঁ ফুৰণ গৰম মছলা ইলাচি লং আৰু অকণমান তেজপাত সেইখিনি অকণমান গৰম হোৱা তেলত দি পেলাই আপোনালোকে ভালদৰে ভাজি পেলাই এতিয়া পিঁয়াজখিনি দিব লাগিব কিন্তু এই তিলৰ আঞ্জাখনত অকণমান পিঁয়াজ সৰহকৈ দিব লাগে পিঁয়াজখিনি ভালদৰে ভাজা হোৱাৰ পিছত মানে বিলাহীখিনি দি দিব লাগে বিলাহীখিনি মই অকণমান ডাঙৰকৈ দি দিছোঁ ধুনীয়াকৈ গলিয়ে যাব আৰু এইখিনি বিলাহীখিনি দি পেলাই এইখিনি ভাজি থাকিব লাগে এইখিনি তিল ইয়াতে তিল আদা আৰু নহৰু মই একেলগে পিচি লৈছোঁ পটাত আৰু আপোনালোকে কলা তিলো ব্যৱহাৰ কৰিব পাৰে তেতিয়া আঞ্জাখন কোলা হ'ব কিন্তু মই আজি ব্যৱহাৰ কৰিছোঁ বগা তিল ইয়াতে অকণমান পানী দি দিছোঁ পানী দি পেলাই ইয়াতে দি দিছোঁ মই আৰু বটাটো আপোনালোকক নেদেখুৱালোঁ আৰু এই তিলৰ সলনি আপোনালোকে সৰিয়হ ইউজ কৰিব পাৰে সৰিয়হটো ইমান ভাল নহয় কাৰণে মই আজি তিলেই ইউজ কৰিছোঁ আৰু এইখিনি দি অকণমান লৰাই থাকিব লাগে আৰু ইয়াতে মই এতিয়া দি দিছোঁ নিমখ হালধি জলকীয়াৰ গুড়া আৰু গৰম মছলা আৰু অকণমান জিৰাৰ গুড়ি এইখিনি গোটেইখিনি একেলগে দি দিছোঁ আৰু জলকীয়াৰ গুড়িখিনি দিলে আঞ্জাখিনি ৰঙা হ'ব বেলেগ একো নাই আৰু ইয়াত ধুনীয়াকৈ গলি গ'ল আৰু অকণমান পিছতে মই ইয়াতে মাছখিনি আৰু পানীখিনি দিবৰ হ'বই আৰু এয়া মাছ আৰু মই পানী দিলোঁ তাৰপিছত মাছ দিলোঁ কিন্তু সেইখিনি সময়তে মোবাইলটোৰ কিবা অফ হৈ গৈছিলে সেইকাৰণে ৰেকৰ্ড কৰা নহ'ল গতিকে অকণমান পিছত এয়া নমাই ধুনীয়াকৈ গৰম ভাতৰ লগত আমি পৰিৱেশন কৰিব পাৰোঁ আপোনালোকেও বনাই খাবচোন এনেকৈ তিলৰ লগত নতুন এটা সোৱাদ আহে বিলাহী আৰু তিল এনে সচৰাচৰ আমি তিলৰ লগত আলুহে বনাওঁ গতিকে আপোনালোকেও এনেকৈ বনাব আৰু খাব আৰু খাই কেনেকুৱা লাগে জনাব আজিলৈ আহিছোঁ নমস্কাৰ